নমস্কাৰ বন্ধুসকল, আজি আমি যাবলৈ লৈছোঁ এখন পাৰ্কলৈ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা সুন্দৰ ধুনীয়া গাঁৱলীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ। বহুত ধুনীয়া পৰিৱেশ হয়, গাঁৱৰ ভিতৰত বনাইছে। সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ পাব ইয়াত আহিলে। ইয়াৰ চাইডৰ ৰাস্তাটোৱেদি অলপ গৈয়ে হাতীখালৰ সেই ইকো পাৰ্কখন পোৱা যায়। বলক তেতিয়াহ'লে ইয়াৰ ভিতৰলৈ যাওঁ আৰু ইয়াৰ ভিতৰত কি কি আছে দেখাবলৈ চেষ্টা কৰোঁ। তেনেকুৱা সুন্দৰ এটা পৰিৱেশ বনাইছে। দেখাম জেগাটো দেখাবলৈ চেষ্টা কৰিম। আজি বহুত মানুহ সমাগম হৈছে। বেডমিণ্টনৰ এখন ফিল্ড বনাইছে। बहुत पार्टी আমি খোৱা প্লেচটো কোৱালে আপোনালোকক লৈ গৈ আছোঁ। চাওক, আমি খৰি টুকুৰা প্লেচত খাইছিলোঁগৈ। ধুনীয়া খানা বনাই আছে।
কৰি দিয়া হ'ল, কিয়নো বেছি দেৰি এই গানটো যদি মই ইউটিউবৰ ভিডিঅ'টো লগাই থওঁ কপিৰাইট আহি যাব। এয়া এতিয়া খানা বাঢ়ি থকা হৈছে, খানা চানা খাই লৈ অলপ নাচিম। বহুত ভাল লাগিলে আজি, বহুত নাচিলোঁ, বহুত উৎপাত কৰিলোঁ, বহুত ফূৰ্তি কৰিলোঁ।